নমস্কাৰ বন্ধুসকল, পুনৰবাৰ জেডি ষ্টেচনলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈছোঁ কম্পিউটাৰ বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নং 1, কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়? কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয়। চাৰ্লছ বেবেজে 1822 চনত কম্পিউটাৰ গ্ৰহণ কৰিছিল। চাৰ্লছ বেবেজে প্ৰথম আৱিষ্কাৰ কৰা কম্পিউটাৰটোক ডিফাৰেনচিয়েল ইঞ্জিন বুলি কোৱা হয়। কুৱেশ্যন নং 2, কম্পিউটাৰ এটাৰ মগজুক কি বুলি কোৱা হয়? কম্পিউটাৰ এটাৰ মগজুক CPU বুলি কোৱা হয়। কুৱেশ্যন নং 3, ভাৰতৰ প্ৰথম কম্পিউটাৰটো ক'ত স্থাপন কৰা হৈছিল? ভাৰতৰ প্ৰথম কম্পিউটাৰটো ভাৰতীয় পাৰিসাংখ্যিক প্ৰতিষ্ঠান অৰ্থাৎ কলিকতাত স্থাপন কৰা হৈছিল। কুৱেশ্যন নং 4, কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? কম্পিউটাৰ সাক্ষৰতা দিৱস 2 ডিচেম্বৰ পালন কৰা হয়। কুৱেশ্যন নং 5, কোনখন দেশক পৃথিৱীৰ আটাইতকৈ কম্পিউটাৰযুক্ত দেশ বুলি গণ্য কৰা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ কম্পিউটাৰযুক্ত দেশ বুলি গণ্য কৰা হয়। কুৱেশ্যন নং 6, পৃথিৱীৰ প্ৰথম ছুপাৰ কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিল? পৃথিৱীৰ প্ৰথম ছুপাৰ কম্পিউটাৰ CDSCৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নং 7, কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক কি বুলি কোৱা হয়? কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক ইনপুট ডাটা বুলি কোৱা হয়। কুৱেশ্যন নং 8, আউটপুটৰ মাধ্যম কি? আউটপুটৰ মাধ্যম হৈছে প্ৰিণ্টাৰ। কুৱেশ্যন নং 9, কম্পিউটাৰ এটাত ৰেমৰ অৰ্থ কি? কম্পিউটাৰত ৰেম মানে ৰেণ্ডম এক্সেছ মেমৰি। ই হৈছে কম্পিউটাৰটোৰ এক প্ৰকাৰৰ মেমৰি যাক ৰেণ্ডমলি এক্সেছ কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে ই কম্পিউটাৰত কৰা কামবোৰ অস্থায়ীভাৱে সংৰক্ষণ কৰে। কুৱেশ্যন নং 10, কম্পিউটাৰত মেমৰি প্ৰকাৰ হিচাপে কাক গণনা কৰা নহয়? কম্পিউটাৰত মেমৰি প্ৰকাৰ হিচাপে চাৰ্ভাৰক গণনা কৰা নহয়। কুৱেশ্যন নং 11, কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য কেনেদৰে জোখা হয়? কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য বাইটৰ দ্বাৰা জোখা হয়। কুৱেশ্যন নং 12, লেপটপ কি ধৰণৰ কম্পিউটাৰ? লেপটপ এবিধ পাৰ্চনেল কম্পিউটাৰ। কুৱেশ্যন নং 13, কণ্ট্ৰল ইউনিটে তথ্যবিলাক গ্ৰহণ কৰি ক'লৈ পঠিয়াই দিয়ে? উত্তৰ, মেমৰিলৈ। কুৱেশ্যন নং 14, কি কামত ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ উদ্ভাৱন কৰা হৈছিল? গণনা কাৰ্য সম্পাদন কৰিবৰ বাবে কম্পিউটাৰ উদ্ভাৱন কৰা হৈছিল। কুৱেশ্যন নং 15, ইমেইলৰ অৰ্থ কি? ইমেইলৰ অৰ্থ হৈছে ইণ্টাৰনেটৰ যোগেৰে পঠোৱা চিঠি। কুৱেশ্যন নং 16, গুগলৰ ৱেবছাইটটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? গুগলৰ ৱেবছাইটটো 1998 চনৰ পৰা আৰম্ভ হৈছিল। কুৱেশ্যন নং 17, ভাৰতত কম্পিউটাৰ সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰতত কম্পিউটাৰ সেৱা 1964 চনৰ 3 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। কুৱেশ্যন নং 18, কোনে প্ৰথমে কম্পিউটাৰ মাউচ সৃষ্টি কৰিছিল? কম্পিউটাৰৰ প্ৰথম মাউচটো ডাৰ্গাল এঞ্জেলবাটে নিৰ্মাণ কৰিছিল। তেওঁ ইয়াক 1960 দশকত নিৰ্মাণ কৰিছিল। কুৱেশ্যন নং 19, ইমেইলৰ প্ৰৱৰ্তক কোন? ইমেইলৰ প্ৰৱৰ্তক বা জন্মদাতা হৈছে ৰাইমণ্ড টমালিনছন। কুৱেশ্যন নং 20, ইণ্টাৰনেট কি? কম্পিউটাৰ সমৃদ্ধ তথ্য বেংক আৰু যোগাযোগৰ পথ।